নমস্কাৰ বন্ধুসকল, মই আমাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বাঁহৰে কেনেকৈ সহজতে এখন চাং সাজিব পাৰি, যিকোনো বস্তু থ'বৰ কাৰণে, বিশেষকৈ গাঁৱৰ মানুহবিলাকে বাচন বৰ্তন ধুইকৈ থৈ দিয়ে শুকাবৰ কাৰণে, যাতে পানীটো নিগৰি যায়। তাকে মই এটা ভিডিঅ' বনাইছোঁ, তাকে আপোনালোকৰ শ্বেয়াৰ কৰিব লৈছোঁ। চাই থাকিব ভিডিঅ'টো। ট্ৰেইনিং কি চাব কৈছ? নতুন চাং আজি পুষ্পা আছে বনাইছে। দেখি বতুৱাই পুৰণা মাছকেইটা থ'বৰ কাৰণে। আমাৰ এইটো পুষ্পা মানে লোকেল পুষ্পা হয়, এটা চালানী পুষ্পা নহয়, ডুপ্লিকেট পুষ্পা। এটা ভকি কেনেকৈ Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ